Hello viewers, I'm your host Shyamolima. As promised, I'm here in front of you with another informative video on a very special ITI trade. Trade to hoise Fire Technology and Industrial Safety Management. Ajir video tut moi loi ahisu ei trade tur hobishesh tothyo jot thakibo yar syllabus, duration, eligibility criteria, employment option adi hokolo. Fire Technology and Industrial Safety Management A trade to National Council for Vocational Training or at a most demandable job oriented trade. Yar syllabus Directorate General of Training or Craftsman Training Scheme or NSQF level 4 mote prostut kora hoise. Fire Technology and Industrial Safety Management trade to Safety and Security sector bhitorat pore. এতিয়া কথা পাতো আহক কি পেপাৰ আপুনি পঢ়িব লাগিব এই ট্ৰেডটো যেহেতু নন ইঞ্জিনিয়াৰিং ক্যাটেগৰীত পৰে সেয়ে ইয়াত মাত্ৰ 3খন পেপাৰহে থাকে ট্ৰেড থিওৰি ট্ৰেড প্ৰেক্টিকেল আৰু এমপ্লয়েবিলিটি স্কিল ট্ৰেডটোৰ ডিউৰেচন সাধাৰণতে এবছৰীয়া হয় এই ট্ৰেডটোত ভৰ্তি হ'বৰ বাবে শৈক্ষিক অৰ্হতা হৈছে 10th পাছ তদুপৰি কেতবোৰ এন্ট্ৰি লেভেল কোৱালিফিকেশনৰ প্ৰতি এপ্লিকেন্ট সকলে ধ্যান দিয়া উচিত সেইসমূহ হ'ল হাইট 165 cm হ'ব লাগিব weight near about 52 kg chest normal 81 cm to expanded 85 cm আৰু লগতে কোনো registered MBBS ডক্টৰৰ পৰা মেডিকেল সাৰ্টিফিকেট উলিয়াই লোৱাটো ম্যান্ডেটৰী হয় So viewers, আপোনালোকৰ মনত এতিয়া নিশ্চয় প্ৰশ্ন হৈছে যে এই ট্ৰেডটো পঢ়ি কেনে ধৰণৰ জব পাব আৰু ক'ত পাব হয় আপুনি লাভ কৰিব পৰা জব টাইপ সমূহ হ'ল ফায়াৰ ফাইটাৰ ফায়াৰ ইন্সপেক্টৰ সেফটি সুপাৰভাইজাৰ সেফটি অফিচাৰ সেফটি কনসালটেন্ট ফায়াৰম্যান সেফটি ম্যানেজাৰ ফায়াৰ সেফটি ম্যানেজমেন্ট হৈছে এনে এটা বিভাগ যিটো বিভাগ গভৰ্ণমেণ্ট প্ৰাইভেট সকলো সেক্টৰতে দেখা পোৱা যায় আপোনালোকে হয়তো ভালদৰে জ্ঞাত যে বৰ্তমান বাঢ়ি অহা ইন্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ বাবে প্ৰাকৃতিক তথা মানৱসৃষ্ট দুৰ্যোগসমূহ বাঢ়ি আহিছে এনে পৰিপ্ৰেক্ষিতত ফায়াৰ এণ্ড ইণ্ডাষ্ট্ৰিয়েল সেফটি মেনেজমেণ্ট ট্ৰেডটোৰ ভূমিকা আগতকৈ দুগুণে বৃদ্ধি পাইছে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট যেনে এয়াৰলাইন্স ৰেলৱে আদিৰ লগতে বিভিন্ন কোম্পানীজ যেনে ষ্টীল কোম্পানী টায়াৰ কোম্পানী LPG এণ্ড কেমিকেল প্লাণ্ট warehouse, hospital, mall আদিটো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে এই ট্ৰেড এটা অতিকৈ চ্যালেঞ্জিং আৰু এডভেঞ্চাৰাছ ট্ৰেড হয় যিসকলে এনে ধৰণৰ চ্যালেঞ্জিং কাম কৰি ভাল পায় সেই সকলে নিজৰ কেৰিয়াৰ তথা ইনকামৰ লগতে সমাজ সেৱা কৰি সমাজৰ ভিন্নজনৰ জীৱন আৰু সম্পদ ৰক্ষা কৰি জনসাধাৰণৰ চকুত বাহবা ল'ব পাৰে সোশিয়াল সার্ভিসৰ প্ৰতি আগ্ৰহী সকলেও এই ট্ৰেড কৰি ডিফেন্স পুলিশ ফোর্স NDRS বা SDRS তো ভৰ্তি হোৱাৰ সুবিধা লাভ কৰে অসমত এই কোৰ্সটো কোনখন ITI আছে বুলি যদি আপোনাৰ মনত প্ৰশ্ন হৈছে তেন্তে মই জনাত আপাৰ আসামৰ one of the best ITI আসাম গভৰ্ণমেণ্টৰ PPP মোডত প্ৰতিষ্ঠিত চৰাইদেউ জিলাৰ বৰহাট টিটলাগড়ত অৱস্থিত ইন্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট সোনাৰী গতিকে দৰ্শকসকল আজিৰ ট্ৰেডটোৰ বিষয়ে ইমানেই আছিল আপোনালোকে ক'বচোন আমাৰ ট্ৰেডটোৰ বিষয়ে জানিবলৈ পাই আপোনালোক সঁচাকৈ উপকৃত হৈছেনে ধন্যবাদ